প্ৰিয়ংকা ব্লগ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব দেই। কৰ্দৈ আচাৰ ৰেচিপি এটা বনাম। কৰ্দৈ পাৰিবলৈ আহিছোঁ। কৰ্দৈ কেইটামান পাৰি আনিলোঁ। কৰ্দৈকেইটা ধুই ধুনীয়াকৈ কাটিছোঁ। কাটি লৈছোঁ ধুনীয়াকৈ। ইমান সৰুকৈও কটা নাই, ইমান ডাঙৰকৈ কটা নাই, জোখৰ চাইজত কাটিছোঁ। কাটি হৈ এতিয়া হালধি নিমখ অলপ দি হালধি দি দিছোঁ 2 চামুচ, 3 চামুচ, 4 চামুচ, 5 চামুচ। নিমখ দি দিছোঁ। এইখিনি এতিয়া সানি ল'ম ধুনীয়াকৈ মিক্স কৰি ল'ম এইখিনি। খোলা এখনতে কাগজ পাৰি দিছোঁ। বাতৰি কাগজ থাকিলে বাতৰি কাগজে পালে, মোৰ বাতৰি কাগজ নাই কাৰণে এনেকুৱা কাগজকে পাৰি দিছোঁ। বাতৰি কাগজ অলপ আছিলে, তাৰপিছত এনেকৈ এপিচ এপিচ কৰি ৰ'দত দি ল'ব। ধুনীয়াকৈ ৰ'দত দি থ'ব। ধুনীয়াকৈ বেছি কৰি মেলি দিছোঁ। এতিয়া ৰ'দত দি থৈ আহোঁগৈ। ধুনীয়াকৈ শুকাবলৈ দিব এইখিনি, তাৰপিছত আচাৰ বনাম। কৰ্দৈখিনি নিবলৈ আহিছোঁ। কৰ্দৈখিনি শুকাই হৈ গ'ল, এয়া ধুনীয়াকৈ শুকাই গ'ল। বেছি ইয়াতকৈ শুকালেও বেয়া। ইয়াত চব গুটি, মিঠি গুটি, কলজিৰা, জিৰা, ধনিয়া গুটি, ইয়াত সকলোখিনি মিক্স হৈ আছে। সেইখিনি এতিয়া ভাজি ল'ম। গেছটো জ্বলাই দিলোঁ, কেৰাহীখন গৰম হ'বলৈ দিছোঁ। তাৰপিছত এইখিনি এতিয়া অকণমান ভাজি ল'ম। অকণমান ধুনীয়াকৈ ভাজি লোৱাৰ পিছত ভাজি হৈ গৈছে। ভাজি হৈ গ'ল, গেছটো কৰি দিছোঁ, কাঢ়ি দিলোঁ। বেছিকৈ ভাজিলেও গোন্ধটো নাইকিয়া হৈ যাব মছলাখিনি। ঠাণ্ডা হ'বলৈ ৰাখি থৈছোঁ। এতিয়া অকণমান ঠাণ্ডা হোৱাৰ পিছতে মিক্সিত দি দিম। তাৰপিছত এয়া জলকীয়া গুড়ি আৰু শুকান জলকীয়া কেইটামানো দি তাত দি দিম। সেই ঠাৰিখিনি গুচাই লৈছোঁ। কাঢ়ি থৈছোঁ। এতিয়া পিচি ল'লোঁ মিক্সিত। বেছি গুড়িকৈও বেছি পিচিব নালাগে, বেছি গুড়িকৈ পিচিলেও গোন্ধটো নাইকিয়া হ'ব। জলকীয়া গুড়িখিনি দি দিম। মছলাখিনিও দি দিওঁ। শুকান জলকীয়াখিনি দি দিওঁ। চব মিক্স কৰি লওঁ। হালধিও এচামুচ দি দিছোঁ, আকৌ শুকান হালধি। এইখিনি মিক্স কৰি ল'ব লাগিব, ভালকৈ মিক্স কৰি ল'ব দৈখিনি। এয়া জুই ধৰি তেল গৰম হ'বৰ কাৰণে দিছোঁ।
তেল অলপ গৰম হ'ব লাগিব। তেল গৰম হৈ গ'ল। এতিয়া তেলখিনি তাত দি দিমগৈ, অকণমান নমাই লওঁ। এতিয়া তেলখিনি তাত দি দিম। এতিয়া তেলখিনি দি দিম, ইয়াত অলপ অলপকৈ তেলখিনি দি দিম। মছলাবোৰ মিক্স কৰি ল'লোঁ ধুনীয়াকৈ যে, মিক্স কৰি লৈ পিনি এতিয়া তেলখিনি গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি লওঁ। তেল দি আজৰি হ'লে ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। তাৰপিছত অকণমান ঠাণ্ডা হ'বৰ কাৰণে ৰাখি থওঁ। এয়া হৈ গ'ল, ঠাণ্ডা হৈ গ'ল। এতিয়া এইখিনি এতিয়া ভৰাই ল'ম। অলপ অলপকৈ ভৰাই আছোঁ। খাই বিৰাটেই ভাল লাগে এইখিনি। হৈ গ'ল, ভৰাই হৈ গ'ল। চিচাৰ বৈয়ামত ভৰালে বেছি ভালকৈ থাকে আৰু দি থওঁ। আজিলৈ ভিডিঅ'টো ইমানেই, বাই বাই।